আজি মই এতিয়া গাহৰি গঁৰালটো চফা কৰি লৈছোঁ। এইটো পানী মটৰ পূৰা এনেকৈ লগাই লৈছোঁ। এতিয়া চফা কৰিমগৈ। তো হাই হেল্ল' ৱেলকাম গাইছ, মই তোমাৰ আপোনালোকে চাইছে নকছাৰী ষ্টাইল। আৰু আজি মই দেখাই দিছোঁ আপোনাক মই কেনেকৈ গাহৰি গঁৰালটো চফা কৰোঁ। ডাইৰেক্ট একদম মটৰ পানী দি পিনি চফা কৰোঁ। এইটোকে অলপ কোমলাই দিছোঁ দেই। এইটোকে মানে অলপ কোমলাই দিছোঁ মানে এইটোকে কি হ'ল, এইটোকে মাটিটো পেলাই থৈ দিয়া আছে। এইটো গাহৰি গঁৰাল বনাম কিন্তু এইবছৰ নোৱাৰিলোঁ, মানে মনি অভাৱ দেই, সেইকাৰণে নোৱাৰিলোঁ। গাহৰি গঁৰালকেইটা চাফ কৰি লওঁ। চাই থওঁ পুৰা চাফ হৈ আছে গাহৰি গঁৰাল এতিয়ালৈকে। আৰু গাহৰিকেইটা দেখাই আছোঁ আপোনালোকক। চাই থাকক, চাই থাকক, ছাপোৰ্ট কৰি থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আগলৈ আগবাঢ়িবলৈ উৎসাহ দিয়ক। মানে আৰু কিন্তু কেলা এটাই বেয়া লাগে, আপোনালোকে ছাবস্ক্ৰাইব নকৰে। আজি মানে কিনা দানাটো নাই কাৰণে মই কি কৰিলোঁ, আজি কিনা দানাটো নাই কাৰণে মই আজি মানে তুঁহ আৰু আলু দি দিলোঁ। এতিয়া মই কি ভাবিছোঁ গম পাই নাই আপোনালোকে? এতিয়া আলুটো খুৱাই বেষ্ট। আলুটো দাম কমিলে ন, আলুটো হ'লচেলত আপোনালোকে 8 টকা 7 টকামানত পাই যাব। আলুটো খুৱাই বেষ্ট। মানে কি হ'ল, আপোনাৰ দানাটো কিনিবলৈ গ'লে এতিয়া যদি নৰ্মেল দানাটো কিনে নহয়, এতিয়া 30 টকাকৈ পৰে পাৰ কেজি। আৰু যদি আলুটো খুৱাই ন, তাৰ লগত মানে কি নৰ্মেল দানাটো খুৱাই থাকক আৰু তুঁহো চব মিলাই মেলি যদি বনাই দিয়ে ন, অলপ দানাটো খৰচ কমিব। আৰু যদি আপুনি অকল বোলে দানাটো খুৱাম বুলি ভাবে, দানা খৰচটো বাঢ়িব। আৰু গাহৰি বজাৰ বেয়া হৈছে কাৰণে আপুনি যদি এতিয়া দানাটো খুৱাই থাকে ন, কিন্তু একো নোপোচায়গৈ এতিয়া বিকিলে। এতিয়া মোৰ গাহৰিকেইটা যদি মই বিকো নহয়, মোৰ একো নোপোচায়গৈ। মই সেইকাৰণে ভাবিছোঁ কেইদিনমান থৈ দিওঁ, পোৱালি দিওঁ আৰু গাহৰি দামটো ভাল হওক। ভাল হ'লে মানে আশাবাদী আৰু ৰৈ আছোঁ ভাল হ'ব বুলি। আশা যেতিয়া ভাল হ'ব তেতিয়া মানে বিকিম বুলি ৰৈ আছোঁ। কি হয় নাজানো খালি। সেইকাৰণে মই মানে এতিয়া ভাবিছোঁ আলু দামটো কমি যোৱাৰ কাৰণে আলু চালু মিক্স কৰি পিনি খুৱাম। কালি 1 বেগ আলু লৈ আহিছোঁ। মানে মই আজি এইবোৰ সিজাই থৈ দিয়া আছিলে। এইবোৰ আলু আছিলে, কলগছ আছিলে আৰু তুঁহ আছিলে, সেনেকৈ দি দিলোঁ। আজি কিনা দানাটো শেষ, মোক আজি মানে ৰাতিপুৱাই কিনা দানাটো শেষ হৈ গ'ল। অকল পোৱালিকেইটাৰ কাৰণে হ'লগৈ। আৰু সিহঁতি যিহেতু ডাঙৰ হৈ গ'ল, এতিয়া সিহঁতক আৰু ডাঙৰ হ'বলৈ দৰকাৰ নাই। এতিয়া জীয়াই থাকিবলৈ খালেই হ'ল আৰু নিখিনাই এইকেইটা। আৰু এজনী আকৌ গাভিনী হ'বলৈ লৈছে দেই। পোৱালি লগ এৰি দিলে আকৌ গাভিনী হ'বলৈ লৈছে। এজনীটো গাভিনী হৈ আছে। এজনী আৰু দুদিনমানৰ পিছত আকৌ এজনী ক্ৰছ কৰাই দিম মই। আৰু পোৱালিকেইটাক ব'লক দেখুৱাম, ব'লক পোৱালিকেইটা ধুনীয়া গ্ৰথ হৈছে মোৰ ভাগৰ দেই। এইখন বনাবলৈ থাকিলেই মানে কামবোৰ, সেইকাৰণে সদায় লগালগ কৰি যাব লাগে। যেতিয়া ঘৰটো কমপ্লিট হ'ল, তেতিয়াই মই যদি টিঙৰ চালি দিলোঁ, কমপ্লিট হৈ গ'ল দিন। মানে কি এতিয়া টিঙৰ চালিখন দিবলৈ এলাহ, মানে থাকিয়ে গৈছে। আৰু এইকেইটা পোৱালিকেইটা চাওক। পোৱালিকেইটাক মই মানে এতিয়া ভাতে আৰু সেই কিনা দানাটোৱে দি দিলোঁ মিক্স কৰি। আৰু এইকেইটা ধুনীয়াকৈ খাই আছে। পোৱালিকেইটা যথেষ্ট ডাঙৰ হৈ গ'ল মোৰ পোৱালিকেইটা। সিহঁতক এই ৰুমটোতে এনেকৈ থৈ দিয়া আছে। দুটাৰ কাৰণে যথেষ্ট ৰুম, মানে এতিয়া সৰু পোৱালি হৈ আছে কাৰণে। ধৰক মই এতিয়া ভিডিঅ' বনাই থাকোঁ, যেনেকৈ পাওঁ যিমানকণ টাইম পাওঁ, যেনেকৈ পাওঁ। গম পাই মোৰ ওচৰত একদম টাইমটো কম, আৰু মই তেনেকৈ ভালকৈ এডিটিং নকৰোঁগৈ ভিডিঅ'বোৰ। মানে কি ইমান জল্দি বাজি লিখা হৈ যায় মোৰ, চব কামটোৱে জল্দি বাজি, মানে তেনেকুৱা লিখা হৈ যায়। এইটো বেয়া লাগে যেতিয়া কিবা এটা কাম কৰোঁ। কৈছোঁৱে মই, কিবা এটা কাম কৰিলে যেতিয়া অকণমানো সফলতা নাহে নহয়, তেতিয়া বেয়া লাগে। এতিয়া মোৰো বেয়া লাগে। ইমান বছৰ হৈ গ'ল মই চলাই আছোঁ ইউটিউবটো, একোৱেই হোৱাগৈ নাই। মই কৈছোঁ আৰু ছাপোৰ্টটো কৰিব, আগলৈ আগবাঢ়ি যাবলৈ ছাপোৰ্টটো কৰিব। তেতিয়া ভাল ভিডিঅ' মানে ধৰক যেতিয়া চেনেলটো অলপ ডাঙৰ হৈ যায় ন, তেতিয়াহে এটা মটিভেট আহি যায়, ভাল ভিডিঅ' বনাবলৈ মন যায়, মানে জ'চটো আহি যায় তেতিয়া। মানে যদি সৰু হৈ থাকে তেতিয়া জ'চটো নাহেতো। এইটোৱে কৈছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। কোনটো ক'ত বেয়া হৈছে সেইটো জনাব, কেনেকৈ বেয়া হৈছে, মোক কেনেকৈ কথা ক'ব লাগে সেইটো শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। সেইটোৱে।